নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মিউচুৱেল ফাণ্ডৰ ট্ৰাষ্টৰ ওপৰত অসমৰ মানুহে এতিয়াও মিউচুৱেল ফাণ্ডক ট্ৰাষ্ট কৰিব নিবিচাৰে কিছুমানে ট্ৰাষ্ট নকৰে ইয়াৰ ওপৰত মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকক মই কেইটামান ভেলিড পইণ্ট দেখুৱাই দিম যিকেইটাৰ পিছত আপোনালোকে 100% মিউচুৱেল ফাণ্ডক আজিৰ পৰা ট্ৰাষ্ট কৰিব নম্বৰ 1 পইণ্টটো হ'ল ই সেবি ৰেগুলেটেড হয় সেবি আকৌ এটা গভৰ্ণমেণ্টৰ সংস্থা হয় গতিকে আপোনালোকে মিউচুৱেল ফাণ্ডক ট্ৰাষ্ট নকৰাৰ কোনো প্ৰশ্নই নুঠে 100% আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে সেবিৰ বহুতখিনি ৰুল আৰু ৰেগুলেশ্যন ফ'ল' কৰি মিউচুৱেল ফাণ্ডে কাম কৰে পইণ্ট নম্বৰ 2 আপোনালোকে যদি গুগলত চাৰ্চ কৰে ইউটিউবত চাৰ্চ কৰে ক'তো এনেকুৱা এটা ভিডিঅ' নাপায় যে মিউচুৱেল ফাণ্ডে আপোনাৰ পইচা লৈ পলাই গুচি গ'ল এনেকুৱা এটা ক'তো ভিডিঅ' নাপায় গুগলত কোনো এটা কণ্টেণ্ট আপোনালোকে বিচাৰি নাপায় যে কি মিউচুৱেল ফাণ্ড কোম্পানী এটাই কাৰোবাৰ পইচা লৈ পইচাখিনি নিদিয়াকৈ গুচি গ'ল এনেকুৱা হ'ব নোৱাৰে নহয় নম্বৰ 3rd পইণ্টটো হ'ল মোদীয়ে নিজেই মাজে মাজে স্পীচ দিয়ে অন মিউচুৱেল ফাণ্ড আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিব আৰু তাত চাব মোদী অন মিউচুৱেল ফাণ্ড ওকে মাজে মাজে স্পীচ দি আহিছে তেওঁ কেতিয়াও কোৱা নাই যে কি মিউচুৱেল ফাণ্ড জুৱা হয় বা ইলিগেল হয় আপোনালোকে ইনভেষ্ট নকৰিব এনেকুৱা ধৰণৰ কোনো স্পীচ নৰেন্দ্ৰ মোদীয়ে আপোনালোকক দিয়া নাই আপোনালোকে ডেফিনেটলি নৰেন্দ্ৰ মোদীক ফ'ল' কৰি মিউচুৱেল ফাণ্ডক ট্ৰাষ্ট কৰিব পাৰে নম্বৰ 4th পইণ্টটো হ'ল আপোনালোকৰ ওচৰে পাজৰে যিমানবিলাক ডাঙৰ ডাঙৰ বেংক আছে SBI হওক ICICI হওক HDFC হওক কটাক হওক এক্সিছ হওক য'তেই যাওক কিয় যিকোনো এটা বেংকত গৈ মিউচুৱেল ফাণ্ডৰ একাউণ্ট অ'পেন কৰি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে যদি আপোনালোকে বেংকক ট্ৰাষ্ট কৰে তেন্তে হ'লে ডেফিনেটলি মিউচুৱেল ফাণ্ডক ট্ৰাষ্ট বিশ্বাস কৰিব পাৰে নম্বৰ 5th পইণ্টটো হ'ল মিউচুৱেল ফাণ্ডক এছেট হিচাপে গণ্য কৰা হয় আপোনালোকে যিকোনো এটা বেংকত গৈ যদি আপোনালোকৰ হাতত মিউচুৱেল ফাণ্ড থাকে তেতিয়াহ'লে যিকোনো এটা ডাঙৰ বেংকত গৈ মিউচুৱেল ফাণ্ড প্ৰেছ কৰি অতি সহজে এটা লোন ল'ব পাৰে ইয়াৰ বাবে কোনো গেৰাণ্টাৰৰ প্ৰয়োজন নহয় ক্ৰেডিট স্ক'ৰ যদি 0 থাকে তেতিয়াও আপোনালোকে ল'ব পাৰে আৰু খুব কম ইণ্টাৰেষ্টত 10 to 12% ভিতৰত পাৰ এনাম 10 to 12% ভিতৰত আপোনালোকে এটা মিউচুৱেল ফাণ্ড এগেইনষ্ট লোন ল'ব পাৰে যদি মিউচুৱেল ফাণ্ড এছেট নহ'লেহেঁতেন আপোনালোকৰ বেংকটো আপোনাৰ মুখখন চাই কেতিয়াও এটা লোন নিদিলেহেঁতেন ডেট মিনছ আপোনালোকে 100% মিউচুৱেল ফাণ্ডক ট্ৰাষ্ট কৰিব পাৰে আপোনালোকৰ হাতত থকা মোবাইলটোত আপোনালোকে প্ৰত্যেকেই ব্যৱহাৰ কৰা এটা এপ ফোনপে'ত যদি যায় এটা ছেকশ্যন আছে তাত দেখা পাব যে কি মিউচুৱেল ফাণ্ড এগেইনষ্ট লোন বুলি এটা ছেকশ্যন আছে য'ত নেকি 10.49 সামথিং 10%ৰ আশে-পাশে আপোনালোকে এটা লোন এটা ক্লিকত ল'ব পাৰে 5 কোটি টকালৈকে ফোনপে'ৰ জৰিয়তে আপোনালোকে এটা লোন ল'ব পাৰে মনত ৰাখিব 5 কোটি টকা মুখ চাই কাকো দিয়া নাযায় যদি আপোনালোকৰ হাতত মিউচুৱেল ফাণ্ড আছে তেনেহ'লে অতি সহজে এটা ক্লিকত ফোনপে'ত এটা লোন 10%ৰ আশে-পাশে ল'ব পাৰে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ so much